So guys, এতিয়া আমি আছো ডায়মণ্ড হাৰবাৰত। তো এইফালেদি আমি আহিছো আৰু এইটো এন্ট্ৰেন্স হয় আৰু ইয়াত ৰিসেপশনটো খুব ধুনীয়া। ভিডিও কন্টিনিউ কৰাৰ আগত আপোনালোকক এটা জৰুৰী ইনফৰমেশন দিব বিচাৰো। আপুনি যদি কপিৰাইট ফ্ৰী 4K ড্ৰোন ফুটেজ নিজৰ কন্টেন্ট বা ভিডিওত ইউজ কৰিব বিচাৰে তেনেহলে www.digicart99.com ওয়েবসাইট ভিজিট কৰি খুব ৰিজনেবল প্ৰাইসত কপিৰাইট ফ্ৰী 4K ড্ৰোন ফুটেজ ডাউনলোড কৰিব পাৰে। ইয়াত প্ৰাইস খুবই ৰিজনেবল আৰু সম্পূৰ্ণ কপিৰাইট ফ্ৰী। আপুনি আপোনাৰ কন্টেন্ট মনিটাইজো কৰিব পাৰে। লিংক ভিডিও ডেসক্ৰিপশনত দিয়া আছে। Hi guys, welcome to the channel and welcome to another new video. এতিয়া আমি গৈ আছো Bakkhali. Bakkhali West Bengal এটা famous tourist spot হয়। কলকাতাৰ পৰা Bakkhali almost 140 km distance. আমি ম্যাপত যদি দেখো এটো হল Bakkhali Island বা sea beach যেটো আমি কওঁ আৰু এটো হল কলকাতা। যোৱাৰ সময়ত আমি অলপখন ডায়মণ্ড হাৰবাৰত হল্ট কৰিম। কাৰণ ডায়মণ্ড হাৰবাৰ বহুত ধুনীয়া ঠাই হয়। এটো যে দেখি আছে এটো পুৰাটোৱে Bakkhali আইল্যান্ড হয়। কিন্তু Bakkhali সি বিচ বা টুৰিষ্ট স্পট যেটো হয় এটো একদম এই আইল্যান্ডৰ শেষত, তাৰ মানে ঠিক আমি এইটো জায়গাতে যাম। এটো হল মৌচুমী আইল্যান্ড আৰু ইয়াৰ ওচৰতে হৈছে সাগৰ আইল্যান্ড। সাগৰ মানে সাগৰৰ একদম লাষ্টত হৈছে গংগা সাগৰ, যেটো এই মাঘ মাহৰ শেষত হয়, মানে পুহ মাহৰ আগত হয় গংগা সাগৰ মেলা। এটো এটা তীৰ্থস্থান হয়। এটো হল হেতু গংগা সাগৰ আইল্যান্ড। মই এটা এনে ইনফৰমেশন আপোনালোকক দিম। এটো Bakkhali আইল্যান্ড প্ৰপাৰ সুন্দৰবন জংগলৰ ভিতৰত নহলেও এটো কিন্তু সুন্দৰবনৰে এটা পাৰ্ট হয়, কাৰণ এই Bakkhali ওচৰতে হল সুন্দৰবন জংগলটো। Hi guys, this is Ananya and welcome to our channel and welcome to another new video. তো আজি মই গৈ আছো Bakkhali যাম NH117 থ্ৰু দি। এইটো আমাৰ ৰোড ট্ৰিপ হয়। আমি গাড়ী লৈ ওলাইছো আৰু গাড়ীতে যাম। গোটেই ট্ৰিপটো 3.5 ঘণ্টামান লাগিব। 3.5 ঘণ্টা হল এটা ষ্ট্ৰেচ যদি যাওঁ 3.5 ঘণ্টা, বাট আমি মাজত থিয় হৈ চাহ খাম, পানী খাম, তাৰপিছত ব্ৰেকফাষ্ট কৰিম। ৰাতিপুৱাই ওলাইছো, যাওঁতে 12টা 12:30 মান বাজিব। আৰু এটো মই যেটো ৰোড দি যাম এটো হল ডায়মণ্ড হাৰবাৰ ৰোড NH117। মই আগতো কৈছো ইয়াত কি পৰে ডায়মণ্ড হাৰবাৰ, তাৰপিছত গংগা সাগৰ হল এটা তীৰ্থস্থান হয় য'ত গংগা আৰু সাগৰৰ লগত মিল খাইছে। সেইটো জেগা হল গংগা সাগৰ। তো আমি সেইফালে দি যাম আৰু তাৰপিছত গৈ পেলাই Bakkhaliত গৈ পাম। আৰু এইটো ৰাস্তা দি আমি সুন্দৰবনো যাব পাৰিম, কিন্তু আমি ইমান দূৰ নাযাওঁ। আমি Bakkhali যাম। আমি অলপ টাৰ্ণ লৈ পেলাই Bakkhali গুচি যাম। আমি অলৰেডি 20 কিলোমিটাৰ মান গুচি আহিছো। ৰাতিপুৱা জলদি ওলাইছো, সেইকাৰণে ব্লগটো ইয়াৰ পাহে ষ্টাৰ্ট কৰিছো। তো আমি এতিয়া আমতলা ওচৰত থিয় হৈছো এটা ধাবাটোৰ নাম হল ৰাধা কৃষ্ণ ধাবা। আৰু বাহিৰৰ পৰা এনেকুৱা লাগে দেখিবলৈ। আমি ভিতৰত যাম, গৈ পেলাই ব্ৰেকফাষ্ট কৰিম। তো বলক যাওঁ, কি আছে চাওঁ ইয়াত। এইটো আহি গ'ল আমাৰ লুচি লগত চাটনি, মিঠাই আৰু অমলেট। সো গাইজ আমাৰ ব্ৰেকফাষ্ট কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি Bakkhali ফালে যাম। সো গাইজ ইয়াত গ্ৰামৰ ফালে এনেকে অটোত থিয় হৈও যাব পাৰি। চাই লওক ল'ৰাকেইটা কেনেকে গৈ আছে অটোত পিছফালে থিয় হৈ, কিন্তু ভাড়া দিব লাগিব। এইটো নহয় যে থিয় হৈ গৈছে বুলি ভাড়া দিব নালাগে। এতিয়া আমি আহি পাইছো ডায়মণ্ড হাৰবাৰত আৰু একেবাৰে সামনে হল হেতু গংগা নদী, হুগলি নদী। সো গাইজ এতিয়া আমি আছো ডায়মণ্ড হাৰবাৰত। আজি ৰাস্তাত বহুত জাম আছিল, সেইকাৰণে আমাৰ ইয়ালৈকে পাওঁতে বহুত দেৰি হৈ গৈছে। এতিয়া 12:15 মান বাজিছে আৰু 2 ঘণ্টামান লাগিব Bakkhali গৈ পাওঁতে। ডায়মণ্ড হাৰবাৰৰ এইটো যে চাই আছে বহুত ধুনীয়াকৈ সিহঁতে ডেকোৰেট কৰিছে। আৰু ইয়াত আবেলি হ'লে বা গোটেই দিন আপুনি ক'ব পাৰে বহুত মানুহ ইয়াত ফুৰিবলৈ আহে। আমি ইয়াত অলপ সময় ৰেষ্ট কৰিলোঁ, তাৰপিছত আকৌ Bakkhali ফালে ষ্টাৰ্ট কৰিলোঁ। ইয়াত টোল টেক্স আছে আৰু ইয়াত টোল টেক্স ভৰিব লাগে। এটাই টোল টেক্স আছে এইটো ৰাস্তাত।
আমি এতিয়া বকখালি আইলেণ্ডত সোমাই গৈছোঁ, বাট যিটো টুৰিষ্ট স্পট হয় বা বিচ হয় সেইটো যাবলৈ এতিয়াও 1 ঘণ্টামান লাগিব। তো এতিয়া আমি ফেজাৰগ্ৰাম ক্ৰছ কৰি বকখালি মেইন আমাৰ যিটো ৰিজৰ্ট আছে সেইফালে গৈ আছোঁ। আমাৰ ৰিজৰ্টটো ৱেষ্ট বেংগল টুৰিজমৰ ৰিজৰ্ট হয়, তো সেইটোত গৈ আছোঁ। তো আমি এতিয়া আছোঁৱে বকখালিত আৰু 1-2 মিনিটৰ ৰাস্তা। এইখিনিৰ পৰাই হোটেল ষ্টাৰ্ট হৈ গৈছে, ডিফাৰেণ্ট হোটেলছ আছে, কৃষ্ণ হোটেল, অন্নপূৰ্ণা হোটেল। তো এতিয়া আছোঁ আমি বকখালি বাছ ষ্টেণ্ডৰ, ইয়াৰ পৰা আমি ডাইনে তৰফ যাম। তো অহাৰ লগে লগে আমাক ইয়াত ৱেলকাম ড্ৰিংক দিছে আৰু সেইফালে আমাৰ লাগেজ ওলাই আছে। তো এতিয়া আমি ৰুমৰ ফালে গৈ আছোঁ। ৰুমৰ এটা মই ছেপাৰেট ডেডিকেটেড ভিডিঅ' বনাম, সেইকাৰণে মই এতিয়া আৰু ৰুমটো দিয়া নাই। তো এইফালে আমাৰ ৰুম হয়। তো এতিয়া আমি ইয়াত অৰ্ডাৰ দিম আৰু এইটো হ'ল মেনু কাৰ্ড। তো সিহঁতৰ টাইমিং হ'ল 45 মিনিটছ লাগিব। সিহঁতৰ যিয়ে অৰ্ডাৰ নিদিওঁ কিয় 45 মিনিটছ সিহঁতক টাইম দিব লাগিব। তো এতিয়া আমি আজি মাছে খাম, ইমান ট্ৰেভেল কৰি আহিছোঁ সেইকাৰণে মাছে খাম। চ' এতিয়া আমি অৰ্ডাৰ দি দিওঁ, 45 মিনিটছ পিছত গৈ পেলাই আমি খাই ল'ম ৰেষ্টুৰেণ্টত বহি। আমি খাবলৈ গৈ আছোঁ ৰেষ্টুৰেণ্টৰ ফালে। তো ব'লক যাওঁ ৰেষ্টুৰেণ্টত। তো এইটো আমাৰ ৰেষ্টুৰেণ্ট হয়, একেবাৰে যে ওচৰৰ গেটটো আছে সেইফালে দি সোমাব লাগিব, এণ্ট্ৰি গেটটো দি পেলাই। তো ব'লক যাওঁ। এইটো আমাৰ ৰেষ্টুৰেণ্ট হয় আৰু খালী কাৰণ আমি চবতকৈ লাষ্ট আহিছোঁ আজি। এতিয়া অলমষ্ট 4টা বাজিব আৰু আমি এতিয়া খাবলৈ আহিছোঁ। চেণ্ট্ৰেলাইজড AC হয়, সেইফালে ৱাছৰুম আছে আৰু ৱাছ বেচিন আছে। তো ভালে হয়, বহুত ডাঙৰ হয়, এৰেঞ্জমেণ্টটো বহুত মানুহৰ একেলগে বহিব পাৰিব। তো এইটো আমাৰ ৰাইচ হয়, এইটো ভেটকি মাছ ভাজি হয়, এইটো আলু সিজোৱা আলু ছোৱালীৰ কাৰণে, এইটো দালি আৰু এইটো হ'ল আমাৰ কাঠলৰ চব্জি। আৰু ইয়াত 1 প্লেট মাছৰ 2টা পিচ মাছ থাকে 1 প্লেটত, আৰু ইয়াত চালাড দিছে আৰু এইটো ঘিউ আছে। তো এইটো হ'ল আমাৰ লাঞ্চ আজি। तो अनन्या का खाना अभी भी चल रहा है, तो कैसा हुआ है? বহুত বঢ়িয়া হৈছে, বহুত বঢ়িয়া। মাছ, কাঠলৰ চব্জি, দালি, গৰম গৰম ভাতৰ লগত ঘি, খুব ভাল লাগিছে খাই। এইটোতো কাঠলটো অলপ স্পাইচি হৈছে, বাট ভাল লাগিছে খাই। গৰম গৰম ভাতৰ লগত খুব টেষ্টি লাগিছে আৰু মাছটো বঢ়িয়া হৈছে। আমাৰ ইমান ভোক লাগিছে যে আমি খোৱাৰ ব্লগো বনাব নোৱাৰিলোঁ। এতিয়া খাই আছোঁ কথা পাতি থাকোঁতে, মানে ইমান ভোক লাগিছিলে আজি। আহোঁতে দেৰি হৈছে, জেমত ফচি পেলাই। আজি আমি খানাৰ ব্লগটো ভালকৈ বনাব নোৱাৰিলোঁ, বাট আমি এইটো ছিৰিজত আৰু কেইটামান খানাৰ ব্লগ দিম। চ' ড'ণ্ট ৱাৰি, ফুড ব্লগ থাকিবই। আৰু ইয়াত ফুৰিবলৈ আহিছোঁ যেতিয়া ভালকৈ ফুৰিম, চাম আৰু খাম।